আৰু মানে যিবিলাকৰ বেয়া হৈছে মানে তাহাঁতে নিৰাশ হ'ব নালাগে আৰু ট্ৰাই কৰি থাকা। নমস্কাৰ সকল স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি ট্ৰেইনৰ পৰাই সকলোকে স্বাগতম জনাইছোঁ। মানে একচুৱেলি আমি আজি ইণ্টাৰভিউ দিবলৈ আছোঁ চিৰাঙত। আৰু আপোনালোকে চাইছে এইফালে আছে আমাৰ আলু ভাই। আমাৰ বহুত চলি আছে, ভিতৰত আছে, আমি বাহিৰত বহি আছোঁ মানে এনে জজামুখত আমি যাইছোঁ। বৰ্তমান পালোঁ চিঙৰা চেৰালোঁ আমি 3 ঘণ্টামান লাগিব চাগে চিৰাঙলৈকে। লৈ যাই থাকিম আপোনালোকক সকলোখিনি যিমানখিনি পাৰোঁ। আৰু ইণ্টাৰভিউ কেনে হয় আপোনালোকক ক'ম, তাতে জনাম। মানে একচুৱেলি কালি আছে ইণ্টাৰভিউ, আজি যাই আছোঁ। ইমান দূৰৰ ৰাস্তা হয়, গতিকে যাই থাকিব লাগিব। তো গাইছ আমি পালোঁ ৰংজলি ষ্টেচন পালোঁ বৰ্তমান। আৰু ট্ৰেইন যাবলৈ ষ্টাৰ্ট কৰিছে পূৰা। এইফালে চাওঁ ষ্টেচন, ৰংজলি ষ্টেচন ইটো। रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था। তো গাইছ আমি পঞ্চৰত্ন পালোঁ আৰু পঞ্চৰত্ন দলংখন পাবা বেছি দূৰ নাই। আৰু পুৱাই ভাত খাই অহা, একদম একো খাব পৰা নাই, তামোল খাই লৈছোঁ এখন বৰ্তমান। আৰু এইফালে আপোনালোকে চাওঁ একদম কি পানী পৰি পৰি মানে কি একদম বৰষুণ পৰি পৰি সেই হৈ গৈছে, খুহি আহি এই অৱস্থা। ফাইনেলি পাই গ'লোঁ পঞ্চৰত্ন দলং। এইফালে চাওঁ, এইফালে ব্ৰহ্মপুত্ৰ পানী পূৰা চিনিয়ে নাপায়। আৰু এইখন ওপৰত দলংখন, আৰু আমি তলেদি যাই আছোঁ বৰ্তমান। এইখন ওপৰত দলং, আমি তলেদি যাই আছোঁ। আৰু চাওঁ তলত চাওঁ আপোনালোকে। ৱাও मंजिलों की न है कोई खबर, सफर আমি মাছগাঁও পালোঁ আৰু মাছগাঁৱত সকলোৱে ৰখি আছোঁ। এইফালে আছে সকলোৱেও ৰখি আছে ইয়াতে, মাছগাঁৱত অলপ জিৰাই আছে। আৰু এইফালে চাওঁ বুবুল জহা হাই আমি আহি পালোঁ নিউ বঙাইগাঁও, আৰু ইয়াতে আমি নমিলোঁ সকলোৱে। আৰু এইফালে চাওঁ একদম ইণ্টাৰভিউ দিয়া ষ্টুডেণ্ট এইফালে, এই চাওঁ এইফালে সকলোৱে আছে, কিমান মানুহ চাওক গাইছ আজি। আমি আহি পালোঁ আৰু ইয়াৰ পৰা আমি নিউ বঙাইগাঁৱৰ পৰা বাছ ল'ব লাগিব। আমি কাজলগাঁৱক লাগি যাব লাগিব। আমি আহি পালোঁ কাজলগাঁও। পাৰ্টনাৰবিলাক আছে, সকলো এইফালে আছে, আৰু এইফালে আছে, আৰু ভিতৰত আহিছে মানুহ একেলগে থাকিব। তো গাইছ আমাৰ এতিয়া ৰুম লোৱা হৈ গ'লা, এইটো আমাৰ ৰুম। আৰু ইয়াৰ পৰা ফিল্ডখন 1 কিলোমিটাৰমান হ'ব, আৰু আমি 1 কিলোমিটাৰমান দূৰত আছোঁ। পুৱাই যাব লাগিব, পুৱা মানে অলপ আন্ধাৰ থাকোঁতে যাব লাগিব, 3টা মানতে যাব লাগিব, তাতে লাইন হ'ব লাগিব। কি ক'ম মানে এনেকৈ বহুত কষ্ট, আজি বহুত কষ্ট হৈছে। পুৱা 7টাতে ওলাই দিছিলোঁ, 8টা বজাত ট্ৰেইন আছিলে। ট্ৰেইনখন আহোঁতে বহুত লেট হৈছে, ট্ৰেইনৰ 9:30 আহি পাইছে ট্ৰেইন। আৰু এনেকৈ আহি পালোঁ, বহুত দেৰি হৈছে আহোঁতে। আৰু আহি পেলাই ভাত পানী খালোঁ, খাই পেলাই অলপ জিৰাই পেলাই আবেলি হৈ গ'ল, গধূলি হ'ব আৰু গ'লৰ পিছত। আৰু এইফালে সৰু বাচ্ছাকেইটাই এইফালে ক্ৰিকেট খেলি আছে। আৰু তাতে ভিডিঅ' কৰা এলাও নাই, তাতে য'ত ইণ্টাৰভিউ হ'ব তাতে ভিডিঅ' কৰা এলাও নাই। আপোনালোকক দেখুৱাব নোৱাৰিম, বেয়া নাপাব। মানে বাকী কেইজন সকলোৱে টোপনি মাৰি আছে, ময়ে ৰাস্তাত এনেকৈ খোজকাঢ়ি আছোঁ অকলে। আৰু ইণ্টাৰভিউ বা কেনে হয় এইটো মই নাজানো। আৰু ৰানিঙো সেনেকৈ বিশেষ এনেকৈ কৰা নাই, মানে এনেই অলপ দৌৰি আছোঁ। বিশেষকৈ নেকি ইমান লং জাম্পটো মাৰা নাই, লং জাম্প প্ৰায় মাৰাই নায়েই। বহুত 3 বছৰমান আগতে লং জাম্প মাৰিছিলোঁ, আৰু এতিয়া লং জাম্প মাৰাই নাই। আৰু কেনে হয় মানে ইণ্টাৰভিউ নিজে ক'ব পৰা নাই। কি হয় আপোনালোকক নিশ্চয় কালি গম পাব। আৰু আজিতো গধূলি হ'লা, ভিডিঅ' কৰা হেৰিয়ে নাই বুলি ক'ব লাগিল। কালি যাওঁতে লগ পাম। আৰু কালি 4:30টাত আমাৰ ট্ৰেইনৰ টিকেট আছে। মানে কি হয় ইণ্টাৰভিউখিনি আগে দি লওঁ, ভাল হয় বেয়া হয় আপোনালোকক নিশ্চয় জনামেই মই। বেয়া হ'লেও জনাম, ভাল হ'লেও জনাম। যদি ভাল হয় তাৰে আপোনালোকে কামনা কৰক, মই ভালকৈ দিম। আপোনালোকৰ মৰম আশীৰ্বাদত যিহেতু ইণ্টাৰভিউ দিব আহিছোঁ,
মানে কি ইউটিউবৰ পৰাও এটা বেলেগ বিশেষ এটা কামত আহিছোঁ। আপোনালোকক নেদেখালে কেনে লাগিব, মানে কি ইউটিউবটো হৈছে এনেকুৱা এটা বস্তু যিটো কাম আমি ব্লগিং মানে কি যিটো বস্তু আমি কৰি সদায় তাৰমানে বিশেষ কৰিয়ে থাকোঁ, সেইটো বস্তুটো দেখুওৱা মানে এটা ব্লগিং চিষ্টেমত হয়। আৰু যি কাম নকৰোঁ কিয় সেইটো এটা ব্লগিং। মানে ক'ৰবাত গ'লে ফুৰিব গ'লেও সেইটো ব্লগিং, খাৱা এটা চেলেঞ্জ হয় সেইটো ব্লগিং, কিবা শিক্ষাৰ এটা কিবা ক'ৰবাত গ'লে মানে কি বহুত এনেকুৱা থাকে ব্লগিং কৰা ষ্টাইল থাকে মানে। The next morning. তো গাইজ আমাৰ ইণ্টাৰভিউ শেষ হৈ গ'লা আৰু বৰ্তমান 1টা বাজি গ'লা। পুৱা একদম আমি 3:30টাতে উঠি পেলাই তাতে বস্তু দিছিলোঁ। আৰু ইণ্টাৰভিউ আমাৰ অহাকেইটা মানে সকলোৰে ভালেই হৈছে। ইমান এটা ভাল হোৱা নাই, মানে ইমান নাম্বাৰ পোৱা নাই, ময়ো পোৱা নাই বেছি নাম্বাৰ। কি হয় চাওঁ, যদি ৰিটেনত মাতে আপোনালোকে নিশ্চয় গম পাব। মোৰ মতে এনেও নামাতে, মই জানো সেইটো। আৰু অলপ মুখ হাত ধুই পেলাই ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই ওলাই দিওঁ আমি। আৰু মানে যিবিলাকৰ বেয়া হৈছে মানে তাহাঁতে নিৰাশ হ'ব নালাগে আৰু ট্ৰাই কৰি থকা, নিশ্চয় ভাল হ'ব। আমাৰো ইমান ভাল হোৱা নাই, জাষ্ট এনেই অলপ ভাল হৈছে। আৰু আপোনালোকে কেতিয়াও নিৰাশ হ'ব নালাগে, কিবা এটা বেয়া হৈছে আৰু ভালকৈ আৰু চেষ্টা কৰা, নিশ্চয় সফল হ'ব। কিমান কষ্টৰ ফলত এটা সফল হোৱা যায়, সেইটো কষ্টৰ অনুভৱটো নিজে বুজি পাব লাগিব। সেইখিনি কষ্ট কৰি যাই থাকক, আপোনালোকে নিশ্চয় এদিন নহয় এদিন সফল হ'বই। বেয়া হোৱাকেইটাকো কৈছোঁ, মন বেয়া কৰি থাকি লাভ নাই ভাইহাত, ইমান নিৰাশ নহ'বি। আৰু ভাইহাত যাৰ যাৰ ইণ্টাৰভিউ আছে সকলোৱে যাতে ভালকৈ দিয়া, নিৰাশ নহ'বা, ধুনীয়াকৈ দিয়া। নেভাৰ গিভ আপ। আৰু ময়ো নাম্বাৰ গম পাইছোঁ, ইও নাম্বাৰ গম পাইছে, বেছি পোৱা নাই, একো নাই, চলি যায়। নেক্সট টাইম ভাল হ'ব। নেক্সট টাইম এক্সিলেণ্ট মাৰাৰ চেষ্টা কৰিম। সেয়াই বাই বাই, বাই। বাই বাই শ্ৰীৰাম, বাই বাই। এইখিনি আছিলে ভিডিঅ'টো। বাকীবিলাকো ভালকৈ যাতে